Good morning everyone. আজি একচুয়ালি আমি ফুৰিবলৈ যাব ওলাইছো এতিয়া মানে বিচত যাম আজি আৰু ভাবিলো কি ভ্লগটো আপোনালোকৰ লগত শেয়াৰ কৰো মানে কি কৰা হয় কি মানে এনজয় কৰা হয় তাত সকলোখিনি আপোনালোকক দেখাই যাম আৰু আমি ৰেডি হৈছো আজি একচুয়ালি আমি অকল দুজন না যাও আজি আমাৰ লগত আমাৰ আৰু এজনী ফ্ৰেন্ড যাব আৰু আমি তিনিজন যাম আজি ঠিক আছে তেন্তে আজি ভ্লগটো তেনেকৈ কন্টিনিউ কৰো আপোনালোকে হয়তো চাই ভাল পাব বিচখন দেখাম তাত কি আছে আৰু ঠিক আছে তেন্তে বলক আমাৰ লগতে বিচত যাও ফাইনালি আমি আহি পাই গলোহি আৰু দেখিছেনে পিছফালে ইমান ধুনীয়া বিচ নহয় এখন মানে ওয়াও খুব মজা লাগিছে সঁচাকে জাস্ট আহি পাইছো হেৰি এতিয়া ভিডিও ষ্টাৰ্ট কৰিমহে আৰু খুব বেছি ধুনীয়া আৰু এয়া আমাৰ লগত আহিছে আমাৰ ফ্ৰেন্ড হাই সি ইজ এনা and he is খুব বটা মাৰি আছে ভালকে একো মানে কবই পৰা নাই ইমান ধুনীয়া লাগিছে নহয় আহি সঁচাকে wow nice rocks are not solid. বিচখনলৈ যাবৰ কাৰণে এইটো ফাৰ্ষ্ট ষ্টাৰ্টিং হয় এই জায়গাডোখৰ দেখাত এটা গুহাৰ নিচিনা যদিও এইটো একচুয়ালি কোনো গুহা নহয় আৰু এইটো আগতে হেনো ৰেল লাইন আছিলে আৰু এতিয়া ৰেল লাইন বন্ধ কৰা হ'ল কাৰণে ইফালে মানুহ যাব পাৰে আৰু আমি এতিয়া ইফালে গৈ আছো অলপ দীঘলীয়া হয় আৰু ফাইনালি আমি আহি ইটো পাৰ পাই গলোহি আৰু এতিয়া হোফালে বিচখন আছে আৰু বাওফালে কিছুমান গুহা আছে আৰু কিছুমান ডাঙৰ ডাঙৰ শিলৰ পাহাৰ আছে আমি এতিয়া লেফট সাইডে যাম বিচত পাছত যাম প্ৰথমতে আমি গুহাবোৰ চাই লংগে ৰাইট সাইডৰ ভিউটো তথাপিতো আপোনালোকক অলপ দেখাই দিছো চাওকচোন ৰাইট সাইডৰ ভিউটো ইমান বেছি ধুনীয়া নহয় গোটেইখন পাথৰ আছে আৰু সাগৰখন গোটেই ইমান ধুনীয়া লাগিছে দেখিবলৈ ইয়াৰ পৰা দেখিছে ইমান ধুনীয়া লাগিছে ন আৰু এফালে গোটেই মানে গুহাই হয় গোটেইখিনি গুহাই হয় চাও না আৰু এই ওপৰৰ ফালে গোটেইখন গুহাই হয় খুব সঁচাকৈ খুব বেছি মজা লাগিছে এইটো এটা গুহা হয় আৰু আমি এতিয়া ইয়াৰ ভিতৰেদি সোমাই যাম এফালে বা আজি এনেকুৱা জায়গাত প্ৰথম সোমাইছো দেই এনেকুৱা আগতে সোমাই পোৱা নাই পুৰা মানে গুহাৰ মানে কি হয় এইটো পাথৰৰ ভিতৰেদি সোমাই যাব লাগে পাথৰখিনি চাগে কাটি থোৱা আছে নাজানো আৰু কি কৰি থোৱা আছে গুহাৰ নিচিনাই লাগিছে দেখিবলৈ আৰু তেতিয়া আমি ইটো পাৰ পামগৈ এতিয়া তাই বেছি মোৰ কাৰণে ৱেইটে কৰি আছে আৰু বাপৰে ইমান ধুনীয়া গুহা এটা ভিতৰত সোমালো দেই আকৌ এতিয়া আৰু অলপ গৈ আছো ওপৰলৈ ওৱাও ইমান যে মজা লাগিছে নহয় সব না ওপৰলৈ উঠিছে মোৰ উঠিবলৈকে ভয় লাগিছে আৰু अरे आप अकेले चले गए मैं कैसे जाऊंगी ओ माँ তাইও বহুত ভয় খাইছে যাবলৈ পৰা নাই তাইও ভয় খাই আছে আৰু ময়ো ইয়াত যাবলৈ পৰা নাই দেই মই নাযাওঁ দেই ইমান দূৰলৈ Sorry? all the shells that you see those are snails. Yeah. আমাৰো গম পাই নহয় নেচাৰৰ কথা নেচাৰৰ বহিল লাগে আৰু এফালে নহয় হ'ল বহিয়ে আছে তাত সঁচাকৈ মানে বহুত বেছি ধুনীয়া মানে মই ক'ব নোৱাৰো আৰু ইয়াৰ পৰা পৰিবলৈ হ'লে মানে একেবাৰে গোটেই তলত পৰিমগৈ আৰু মই যাওঁহে দেই আকৌ এটা বেলেগ জেগালৈ গৈ আছো মানে গোটেইখন শিলৰ মাজতে সোমাই থকা নিচিনা লাগিছে অ'কে অ'কে চিয়'ৰ আমাৰ এজন আকৌ বান্দৰ হৈছে দেই চাওকচোন It's sturdy, but I'm afraid anyway. Yeah. I kind of want to get too high before it snaps. You have to stand that side. You will fall down. Come here. বহুত জপি হৈ গ'ল এতিয়া আকৌ গৈ আছো এটা বহুত ধুনীয়া মানে চাওক না কিমান ধুনীয়া ভিউ নহয়
ৱাও ক'ত আছো মানে ভাবিয়ে পোৱা নাই ইমানেই বেছি ভাল লাগিছে Here, there is no poisonous snake on the island. No, there's a Puerto Rican razorback. It's mildly venomous. Yeah, mine. However, it will not kill a person. It will kill a small dog. That's like all. আকৌ ওপৰলৈ উঠি আছো দেই মই মানে একেবাৰে লাষ্টতে মই যিয়ে ভয় পাদুৰা নহয় একেবাৰে লাষ্টত উঠিছো ইমান ইমান মজা লাগিছে চাওক না একদম মানে গুহাৰ নিচিনা ওপৰলৈ উঠি আকৌ এটা বেলেগ এটা জেগাত আহিলোঁ মানে গুহাৰ নিচিনা হয় ওপৰত উঠি উঠি গৈ আছোঁ ইয়াৰ পৰা পৰিলে আৰু শেষে মই এয়া চাওক পিছফালে দেখাই দিছোঁ ভাগৰি গ'লোগৈ দেই একদম ওপৰত উঠি উঠি ক'ত ক'ত যে কি ৰাস্তা আছে একো ধৰিবই পৰা নাই মানে একদিন গৈহে আছোঁ আৰু মই ইমান ইয়াৰ পৰা সাগৰখনৰ ভিউ চাওক না কি মজা লাগিছে ভালকৈ হয়তো আপোনালোকে দেখা নাপাব কিন্তু ৱাও কাহা গয়া ক'ত ক'ত যে বগাই ফুৰিছে চাওক না মই যে একোৱেই বুজি পোৱা নাই এনেই আৰু মানে পিছে পিছে গৈ আছোঁ ক'ত ক'ত কি জেগা উলিয়াই যে সোমাইছেগৈ আৰু তাই যে ভয় বোলা বস্তুটোৱেই নাই অকণো চাওকচোন তাই যি গুহা পাইছে তাতেই সোমাইছেগৈ মইহে ভয়তে পিছত আছোঁ এইফালেও সোমাইছিলেগৈ য'তেই গুহা পাইছে তাতেই সোমাইছে মানে তাই এইটো ৰাস্তাটো চাওকচোন দুটা গুহাৰ মাজত মানে আমি এটা ৰাস্তা আছে সেইফালেদি গৈ আছোঁ এতিয়া এই দুইটা গুহাতে আমি সোমালোঁ কিন্তু দেই আৰু এতিয়া আমি সেইফালে তাৰ মাজেদি গৈ আছোঁ কি ধুনীয়া ভিউ মানে ৰাস্তাটো য'তে ত'তে যি টি ৰাস্তা মানে ওলাই গৈছে আৰু আমি কোনফালে গৈছোঁ একোৱেই নাজানো এটা ৰাস্তা পাইছোঁ এইফালেদি গৈ আছোঁ নাজানো আৰু কি পাওঁগৈ চাই লওঁচোন ৰাস্তাটো আহি ফাইনেলি আমি সাগৰৰ পাৰেই পালোহি আৰু আমি আৰু বেলেগ জেগাত নাযাওঁ আৰু বেছি নুফুৰোঁ আৰু এতিয়া অলপ সাগৰৰ পাৰতে আমি অলপ ফূৰ্তি কৰিম বুলি ভাবিছোঁ তাৰপিছত চাওঁ কি হয় আমি এতিয়া পানীত নামিবলৈ আহিছোঁ ধুনীয়া লাগিছে নহয় ন এতিয়া ইয়াত মোৰ যে ইয়াত গা ধুবলৈ মন গৈছে সঁচাকৈ ইমান ধুনীয়া লাগিছে নহয় বিচখন মই যাম চাগে আৰু এতিয়া পানীলৈ Probably don't want to go too far out or we'll get knocked in. My pants! Oh my god! মজা লাগিছে wow মই আজি ইয়াতে থাকিম যেনে ভাবো শুয়ে থাকিম আৰু ইয়াতে কিমান ধুনীয়া লাগিছে বেলেগে যি কৰক লাগিলে মোৰ মানুহজনৰ একো মতলব নাই তেওঁ নিজৰ মতে আৰু এই ভাগৰ পাৰত থকা পোক পতংগবোৰ বিচাৰি আছে তেওঁ সেইবোৰ বোলে ফটো মাৰি বোলে থৈ দিব সেইবোৰে আৰু অকল ইমান যে বৰিং নহয় মানুহজনৰ চাগে পানী দি ৱেইট কৰিয়ে আছে তেতিয়াৰ পৰা অকল সেই পোক পতংগবোৰৰ ফটোৱে লৈ আছে অকল Much bigger. Oh, it'll pinch you if it gets you. You just gotta not let it. Sorry, guy. We dropped it twice. I'll leave you alone. Yeah, we can put it there to take photo in the sand. It will not get hurt. I'll leave this one alone. He seems kind of like he's ready to pinch. Yeah, take a video. Right. Leave him alone and he'll move.
অ'কে বহুত MC এনজয় কৰা হ'ল আৰু বহুত মানে বহুত বেছিয়ে ভাল লাগিলে সঁচাকৈ আজিৰ দিনটো আৰু এতিয়া আমি বহুত ভোক লাগিছে এতিয়া ক'ৰবাত খাবলৈ যাওঁ সেইকাৰণে আজি ভাবিছোঁ কি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দেন লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেন্তে আকৌ লগ পাই আছোঁ নতুন ভিডিঅ'ত বাই বাই